পাখি পাখি এই মন পাখি লগা মোৰ মন পাখি মেলি যাওঁ উৰি উৰি পাখি মেলি যাওঁ উৰি। আৰে ধুইত চালা ঘৰতে শুই শুই বৌ ওলাই গৈছে আৰু বে ওলাই যাওঁ নেকি তাকে ভাবিছোঁ। ওলাই যাই ভাল হ'ব আঠটালৈকে তাহাঁতক দুটাকে ফোন এটা কৰি লওঁ ৰ। হেল্ল' সজাং বা সেই নাই কিনো কৰিবা আৰু এই চুইমিং পুলৰ পাৰতে বহি বহি তোমাৰ লগত কথা পাতি আছোঁ। সেই তাকেইতো এই নাই কিনো আৰু সেইবিলাক তাকে বাকী ভাত চাত খালা নেকি? অঁ নাই নাই মই নাই খোৱা। অঁ ঠিক আছে বাৰু লগ পাম ৰ'বা এদিন। ঠিক আছে দিয়া। অঁ অঁ যাব লাগিছিলে বহুত দিন যোৱা মেলাও নাই ক'তো আমি ফুৰিবলৈ চালা এইটো অকল দিনটো চালা ৱেটিঙে থাকেও কেলা ফোনটো যদি ৰিচিভ নকৰেও কেলা খালী নাপাওঁৱে তাক ধেত বাদ দে যা চালা তামাম বৰ লাগিছে নহয় কি কৰা যায় এইটোতো ৱেটিং অমকে ফোন এটা কৰ ৰ। আৰে এইটোৱে ফোনটো ৰিচিভ নকৰে নহয়। আৰে ফোনটো ৰিচিভ কৰ ভাই। অঁ হেল্ল' তোৰ চালা একো এটা পোৱা নাই বে অথনি মানুহ। অঁ ই ফোন কৰিলে যে কি হ'ল বা হেল্ল' অঁ ভাই ক হেল্ল' অঁ ক'ত আছ ভাই? এই চালা তামাম কাম ওলাইছে ন ঘৰতে শুই শুই চালা আঠটালৈকে যাওঁ বৈ তই যা জল্দি আহ। চালা বিকি ফোন কৰিলে গম পোৱা নাই চালা ৱেটিং মানে কৈছোঁ নহয় মাথাটো গৰম হৈ যায় আৰু তাক চালা তই তাক ফোন কৰচোন তই তাক মাতিবি হা। ঠিক আছে। এই নাই বে ঘৰতে আছোঁ চালা কিনো কৰিম আৰু চালা এই কিবা চাকৰি তাকৰি পাওঁ নে তাকে লেপটপটো তাকে বিচাৰি ফুৰিছোঁ। নাই বে একো এটা পাবলৈ নাই চালা ঘৰতনো কথা নাই বেকাৰ বিচাৰি আছোঁ কিবা এটা বোলো পাওঁ নি তাকে মোৰ আমনি লাগিছে। হ'ব দে ৰ গৈ আছোঁ মই আঠটালৈ গৈ আছোঁ ৰ। অঁ তাতে গৈ ফোন কৰিমগৈ ৰ। অঁ হ'ব দে মই গৈ আছোঁ তই ওলা মই গৈ আছোঁ অ'কে। চালা দেখিছ নে সি এতিয়ালৈকে নাই অহা দেখিছ নে চালা ফোন কৰচোন ফোন কৰ তাক চালা কোবালি অকল এনি টাইম কেলা বিজি ধৈত চালা। অঁ বে চালা এইটো ৰ মই তাক ফোন কৰোঁচোন ৰ চালা ৱেটিং বে অঁ ধৰিছোঁ হেল্ল' এই চালা দিনটো চালা অকল গাৰ্লফ্ৰেণ্ডৰ লগতে কথা পাতি থাকিবি নি চালা আমি আহি আঠটাত বহি আছোঁ নে আহ কেলে আহ এতিয়া আকৌ নহয় জল্দি জল্দি অঁ আৰে ভাই সেই আহি গ'লোঁ ন চালা কাম এটা কৰি আছিলোঁ বে সেইটো কাৰণে আহিব পৰা নাছিলোঁ বেয়া নাপাবি চৰি। আৰে ইনচে মিলিয়ে সি চালা কামত বিজি আছে কথা ক'ব আহিছ তই চালা ঘূৰি নালগা দিনটো বিজি ফোনটো কৰিলে চালা ৰিচিভ নকৰ তই চালা কেতিয়া তোৰ বিপদ হ'ব নহয় তেতিয়া ফোন কৰিবি ৰ তোৰ যদি ফোন ৰিচিভ কৰোঁ মই চাই থাক। অঁ চাই থাক তোৰ যদি কিবা দৰকাৰ হয় তেতিয়া তই ফোন কৰি থাকিলেও তোৰ ফোন ৰিচিভ নকৰোঁ আমি চাই থাক তোৰ ৰ। হ'ব দে শুনে দে তহঁতি বুজি নাপাওঁ ন হ'ব দে চবেই কোনেও মোক বুজি নাপায় সেয়া লগৰকেইটা আজি এনেকৈ কৰিলি ন হ'ব দে সেয়াই আৰু ন হ'ব দে হ'ব বন্ধ কৰ চালা ড্ৰামা অকল খেলি চালা অকল ড্ৰামাই হ'ল আৰু ন হ'ব বাদ দে। আৰে তইনো কেলৈ ফোনটো ৰিচিভ নকৰ বে ফোনটো ৰিচিভ কৰিও ক'বতো পাৰ ন বোলে মই গৈ আছোঁ ৰ তেতিয়াতো আমাক খং উঠে ন চালা তোৰ কাৰণে সেই চব চালা এনেকুৱা। আৰে নহয় বে ঘৰত চালা কিমাননো শুনিবি আৰু বেকাৰ সেইটো কাৰণে চালা গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতি টাইমটো পাছ কৰি থাকোঁ তাইৰ লগতে কথা পাতি থাকিলে মনটো ভাল লাগি থাকে যিটো ওলাই থাকে ঘৰৰ কথাবোৰ শুনি থাকিবলগীয়া নহয় কাৰণে চালা গাৰ্লফ্ৰেণ্ডৰ লগতে এনি টাইম মই কথা পাতি থাকোঁ ন সেইটোৱে কথাটো হৈছে এতিয়া। ঠিকেই কৈছ বাৰু একেই চালা মোৰো কিমাননো আৰু একে সোপা কথাই ঘৰত শুনিম সেইটো কাৰণে চালা ওলাই আহিছোঁ ন আমিও। সঁচাকৈ বে চালা শান্তি নোহোৱা হৈছে আৰু জীৱনটো দেই চালা পঢ়ি শুনি এতিয়া বেকাৰ কিনো কৰিম মানে একো চালা ধেত চালা। আৰে ভাইহঁত সেইটো বাদ দে এটা বেষ্ট আইডিয়া আছে কৰিবি নি ক? আৰে কি আইডিয়া ক বে চালা কিবা কাম চাম আছে নেকি বে ক কাম চাম কৰিম ন চালা এনেই ঘৰত বেকাৰকৈ বহি থকাত ক। অঁ বে কাম চাম কৰিম ন আছে যে ক বে চালা একেইহে নচাওঁ আমি গোটেইকেইটা ঘৰত এনেই বেকাৰ বহি আছোঁ চালা ঘৰত কথা শুনি বাদ দে কাম চাম কৰিম বৈ ক কি আইডিয়া ভাল আইডিয়া যি ক। আৰে ভাই টেনশ্যন কেলৈ লৈছ বে মই থাকোঁতে চালা ধুত আজিকালি চা ভাল কাম কৰি কোনো ডাঙৰ মানুহ হ'ব নোৱাৰে গম পাৱ নে এতিয়া তই পঢ়ি শুনি এতিয়া কি হৈছে হা ভাল কাম কৰে চাকৰি তই পাইছ জানো ক পইচা নিদিয়াকৈ কোনটো মানুহে আজিকালি চাকৰি পাইছে ক তই চালা আজিকালি গুণ্ডাগাৰ্দি চলিব গুণ্ডাগাৰ্দি গম পাৱ নে গুণ্ডাগাৰ্দি। আৰে বে এইটো পাগল হৈ গ'ল চালা পাগল হৈ গ'লি নি তই চালা সেইবোৰ গুণ্ডাগাৰ্দি কৰিবলৈ গৈ পেলাই চালা এতিয়া ঘৰত গম পালে কি কৰিব বে এতিয়া ঘৰত থাকিবলৈ জেগাটো পাইছোঁ কথাই শুনো লাগিলে তেতিয়াতো চালা ঘৰৰ পৰাও খেদি পঠিয়াব ধেত পাগল হৈছ মই নোৱাৰোঁ দেই। আৰে পাগল নি বে কি গুণ্ডাগৰ্দি কৰিমগৈ ধেত।
আৰে ভাইহঁত মই থাকোঁতে টেনশ্যন কেলৈ লৈছ মই কৈছোঁ নে কেলৈ টেনশ্যন লৈছ মই থাকোঁতে বে আৰু আমি গুণ্ডাগৰ্দি কৰিম আৰু কোনেও গমো নাপায় চাই থাক মই কম ন তহঁতক কেনেকৈ কি কৰিব লাগে কাইলৈ ইমান টাইমত আকৌ ইয়াত লগ পাম কাইলৈ চব ডিটেইলছ কৈ আছোঁ ঠিক আছে হা কাইলৈ লগ পাম চা বাদ দে কাইলৈ চাই তহঁতক এনেকুৱা মজা আইডিয়া দিম কোনেও ঘৰতো গম নাপায় কি কৰিছোঁ আমি কি নাই কৰা আৰে ঘৰত সুধিলে পইচা কপাইছে বুলি সুধিলে ডাইৰেক্ট কৰি দিম ন আমিকেইটাই মিলি বিজনেছ এটা কৰিছোঁ বছ হৈ গ'ল ন আৰে মোৰ ওপৰতে এতিয়া না টেনশ্যন লেনেকা নেই টেনশ্যন দেনেকা তইহে জান দেই তোলৈ লাগি ঘৰৰ পৰা খেদা নাখালে হয় দেই ঠিক আছে বাৰু দে কাইলৈ চামচোন তই কিনো আইডিয়া দিয় ঠিক আছে হ'ব দে অ'কে বৈ এতিয়া যাওঁ বৈ এনেও দেৰি হৈছে মোৰো দেৰি হৈছে কাম আছে যাওঁ বৈ কাইলৈ তহঁতক আইডিয়া দি আছোঁ না ঠিক আছে বৈ এতিয়া যাওঁ বৈ বাৰু ঠিক আছে এতিয়া যাওঁ বৈ বাৰু ঠিক আছে কাইলৈ চামচোন তই কিনো আইডিয়া দিয়